গুড মৰ্ণিং সকলোকে আৰু আকৌ এবাৰ সকলোকে সময়ৰ অনুভূতিলৈ আৰু আজিনো কি কৰোঁ আপোনালোকক দেখাম বাৰু বলক তেন্তে চাই যাব আৰু লগতে শুই উঠাহে আছে বিচনা পাৰি মেলি ৰেডি হৈ লওঁ আৰু লগতে বিচনা পৰা হ'ল বাৰু আৰু এয়া দেখিছেনে চাহ খাব লৈছোঁ দেখিছে চাহ একাপ খাইছোঁ আৰু লগতে মই ওলাই হৈ গ'ল আৰু এয়া গৈ আছোঁ মন্দিৰ এয়া নিউ বৌ লগ পালোঁ লগতে আৰু একেলগে গৈ আছোঁ আৰু এয়া গৈ পাই চাকি জ্বলাব লৈছোঁ আৰু চাকি জ্বলাই হ'ল বাৰু আৰু মই ভাবিলোঁ আপোনালোকৰ লগত ভিতৰৰ পৰিৱেশটো অলপ দেখাওঁ মানে মন্দিৰ ভাগ বনাই থকা হৈছে আৰু মাজতে এয়া ধাবা কিয়নো মন্দিৰ ভাগ বনাই থকা হৈছে হোৱাগৈ নাই বাৰু আৰু এই আমাৰ হোৱাৰ পিছত এয়া গাখীৰ দিলে খাবলৈ আৰু গাখীৰ খাই আছোঁ মই আৰু লগতে ভাইটি ভণ্টি আৰু লগতে প্ৰসাদটো দিলে আৰু লগতে প্ৰসাদটো লৈ খাই ল'লোঁ আৰু লগতে এতিয়া ঘূৰি মন্দিৰ ভাগ 3 পাক আৰু এয়া দেখিছেনে ঘূৰিছোঁ 3 পাক ঘূৰিব লাগে আৰু এই মন্দিৰ ভাগলৈ আহিলে বোলে ঘূৰিব লাগে আগত পোৱা নাই বাৰু এবাৰ ফাৰ্ষ্ট টাইম আৰু ঘূৰিছোঁ 3 পাক লগতে বৌকেইজনী ফটো মাৰিছে পূজা কৰা হৈ গ'ল আৰু এতিয়া যাম ভিউজ এটা আছে ভাল তাত ফটো উঠিম আৰু এই বৌকেইজনী সৈতে ফটো উঠিলোঁ আৰু ফাৰ্ষ্ট লগ পাই নালাগিল যে আজি লগ পাইছোঁ বৌহঁতক ৰিলচো বনাই দিলোঁ আৰু বৌকেইজনী কৈছে লগ পাই ভাল লাগিলে লগতে লেটাও বনালোঁ বাৰু কিন্তু বহুত ভাল লাগিলে আপোনালোকক লগ পাই মোৰ লগৰজনী কৈছে তাইও আজি ফাৰ্ষ্ট গৈছে তাত ময়ো গৈছোঁ বাৰু আৰু নেক্সট টাইম আকৌ এবাৰ আহিম তেতিয়া আপোনালোকক ভালকৈ দেখাম বাৰু আৰু আজিলৈ ইমানেই আছিলে বাই।